এতিয়া মায়দিয়ালৈ বুলি ওলালোঁ লখিমপুৰৰ পৰা। বলক মোৰ লগত আপোনালোকে চাই যাওক। আহি বগীবিল পালোহি। বগীবিলৰ ভিউটো চোৱা কিমান ধুনীয়া হৈ আছে। জাম মানে বহুত গেহেৰা জাম লাগিছে ইয়াত দেখিছে। এক্সিডেণ্ট এটা হৈছে বগীবিলৰ ওপৰত। এতিয়া মই ডিব্ৰুক লৈ তিনচুকীয়ালৈ গৈ আছোঁ। আজি প্ৰবালৰ ৰুমতে থকা হ'ব। মৰ্ণিং 5টামান বজাতে তিনচুকীয়াৰ পৰা ওলালোঁ মায়দিয়ালৈ বুলি। 9:30 মানত আহি ৰয়িং পালোহি। এতিয়া ৰয়িঙত আমি কিবা এটা খাই ল'ম, তাৰপিছত অলপ সময় জিৰাই লাহেকৈ ৰয়িঙৰ পৰা মায়দিয়ালৈ বুলি যাম আৰু। আপোনালোকে দেখিছে জেগাবিলাক বহুতেই ধুনীয়া, কিন্তু প্ৰতিটো টাৰ্ণিঙতে হৰ্ণ মাৰি পিনে যোৱাটো ভাল, কাৰণ ফ্ৰণ্টৰ ছাইডৰ পৰা অহা গাড়ীবিলাকেও তেতিয়া গম পায়। ৰাস্তাবোৰ বেছি বহল নহয়, সেইবাবে ডাঙৰ গাড়ী ক্ৰছ কৰিবলৈ অলপ অসুবিধা হয়। আপোনালোকে ভিউটো চাওক কিমান ধুনীয়া। আহি আমি অলপ বেয়া ৰাস্তা পাইছিলোঁ। এয়া দেখিছে আপোনালোকে ৰাইট চাইডে আমি বৰফ দেখিবলৈ আৰম্ভ কৰিছিলোঁ। এই বেক চাইডে পাহাৰত দেখিব পাৰিছে অলপ বৰফ পৰি থকা দেখিছোঁ। মনটো ভাল লাগিছে। বৰফ পাম নে নাপাম তাকে ভাবি আহিছিলোঁ। চাওকচোন বাৰু কিমান ধুনীয়া লাগিছে। মায়দিয়া সোমাইছোঁ যেন লাগিছে। ইয়াত বাইকাৰ্ছবিলাকে অলপ সময় ৰখিছিলে, কিয় নাজানো। আমি নৰলোঁ, আমি ডাইৰেক্ট গুচি আহিলোঁ। অৱশেষত পাই গ'লোঁ মায়দিয়া। বৰফ কমকৈ পাম বুলি ভাবিছিলোঁ, বৰফ এতিয়া আছে, যথেষ্ট আছে। ৰ'দ দিয়াৰ কাৰণে অলপ কমিছে, তথাপিও বহুত আছে। তাৰপিছত এতিয়া আমি ইয়াত চাওক ওপৰত উঠি ফটো মাৰি আছোঁ ৰাস্তাৰ ওপৰত। এইপিনে পূৰা এইপিনে। তাৰপিছত স্ন'মেন এটা বনাইছিলোঁ। ঠাণ্ডা হাৱা
কিমান ধুনীয়া ফাৰ্ষ্ট টাইম আহিছোঁ মায়দিয়া ভাল লাগিলে আপোনালোকো আহিব আমাৰ ইমান ওচৰতে এনেকুৱা এটা জেগা আছে ধুনীয়া আহিলে ভাল পাব নিশ্চয় পৰিৱেশটো চাওক বৰফে বৰফ ঠাণ্ডাই ঠাণ্ডা ভাল লাগিলে मजा बड़ा मजा आएगा आजा तुझे আৰু এটা কাটা বিস্কুট মিছ কৰিছোঁ এই পাহাৰখন দেখিছা এই পাহাৰখন মোৰে হয় একাপ চাহ যদি দিলা হয় গোটেই পাহাৰখন দি দিলোঁ দেই কোনো বৰফ যাবলৈ মন বেছি দাম নাই বেয়া চলিব দেই আপোনালোকে যদি আহে চকাবোৰ পূৰা চেক কৰি আহিব বৰফৰ মাজত থাকোঁতে কেতিয়া সময়বোৰ গ'ল গমেই নাপালোঁ সেইবাবে আমি আহি থাকোঁতে ৰয়িং নোপোৱাৰ আগতে আন্ধাৰ পাবলগীয়া হ'ল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু লগৰৰ মাজত শ্বেয়াৰ কৰি দিব